নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। আজি মই আপোনালোকৰ সৈতে অন্য এটি ৰেচিপি লৈ আহিছোঁ আৰু বিভিন্ন জনগোষ্ঠীৰ থলুৱা ৰেচিপি হয় আৰু এই ৰেচিপিটো খিদলৰ হয় আৰু যিহেতু মই খিদলৰ ৰেচিপি এটা আগতীয়াকৈ মোৰ ইউটিউব চেনেলত মই শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ সৈতে। কোনোবাই যদি চোৱা নাই চাই ল'ব পাৰিব। আৰু আজি মই খিদল বন্ধাকবি খাৰৰ সৈতে বনাম আৰু সেই বন্ধাকবি খাৰৰ সৈতে খিদলৰ জুতি কিমান খাবলৈ ভাল আৰু একেবাৰে সহজ আৰু সকলোৰে প্ৰিয় জনজাতীয় গোষ্ঠীৰ লোকসকলৰ, যেনেকৈ ট্ৰাইবেল মানে বড়ো, মিচিং, কাৰ্বি, ৰাভা তেনেকুৱা জনগোষ্ঠীৰ লোকসকলৰ একেবাৰে প্ৰিয় এই ৰেচিপিটো। আৰু আপোনালোকে চাওকচোন কেনেকৈ এই বনাইছোঁ। ৰেচিপিটো বনাবলৈ মই আলু লৈছোঁ, গোটা গোটাকৈ কাটি লৈছোঁ, দুটা পিঁয়াজ লৈছোঁ, শুকান জলকীয়া আৰু কেঁচা জলকীয়া লৈছোঁ, লগতে অলপমান পাঁচফোৰণ লৈছোঁ। বন্ধাকবিখিনিতো লৈছোঁৱে, লগতে খিদল মাছখিনিও লৈছোঁ। এইখিনি বজাৰৰ পৰা কিনি অনা, অলপ কাঁইট বেছিকৈ আছে। তেজপাত এটা লৈছোঁ আৰু লগতে মই লৈছোঁ আদা। তেতিয়াহ'লে আহকচোন আমি ৰেচিপিটো আৰম্ভ কৰোঁ। মই কেৰাহীটো গৰম হ'বলৈ দি অলপ সৰিয়হ তেল দি দিছিলোঁ। এতিয়া গৰম হৈছে, সেইকাৰণে মই পাঁচফোৰণ দিলোঁ। এটা শুকান জলকীয়া দি লৈছোঁ, লগতে মই তেজপাতটো দি দিছোঁ, অলপ লৰাই দিছোঁ। এতিয়া মই অলপমান পিঁয়াজ, কাটি থোৱা পিঁয়াজখিনি মই দিলোঁ, লগতে আলু আৰু বন্ধাকবিখিনিও মই দি লৈছোঁ। এতিয়া নিমখ অলপ দি দিছোঁ আৰু অলপমান লৰাই দিম, লৰাই ঢাকি থৈ দিম। আৰু ঢাকাৰ পিছত এনেকুৱা হৈছিলে, অলপ লৰাই দি আকৌ ঢাকি থৈ দিছোঁ, অলপ সিজিবলৈ দিছোঁ। আনফালে মই এটা কণ্টেইনাৰত পানী অলপ গৰম কৰি লৈছোঁ আৰু তাতে মই খিদল মাছখিনি দি দিছোঁ। আৰু এতিয়া মই অলপমান উতলিবলৈ দিম। অলপ উতলিলে মই উলিয়াই ল'ম চেকি পেলাই, কাৰণ বজাৰৰ পৰা অনা খিদল মাছবোৰ খুব কাঁইট থাকে। কাৰণ খিদল একেবাৰে হ'বলৈ, খাব পৰাকৈ হ'বলৈ বনোৱাৰ পিছত এমাহৰ পৰা 1.5 মাহ সময় লাগে কমেও। কিন্তু বজাৰত বেপাৰীবোৰে বিক্ৰী মানে সোনকালে সময় হোৱাৰ আগতে বিক্ৰী কৰি দিয়ে, উলিয়াই দিয়ে বজাৰত। সেইকাৰণে কাঁইটবোৰ কাঁইটবোৰ আঁতৰাবলৈ মই এনেকুৱা চেকি লৈছোঁ, যাতে খাওঁতে কাঁইট হৈ নাথাকে আৰু আমাৰ গোন্ধটো ধুনীয়া আহিব এতিয়া, আৰু লগতে মোৰ খাবলৈও ভাল হ'ব, কাঁইট যিহেতু নাথাকিব। আৰু আনফালে এতিয়া বন্ধাকবি ভাজিখিনি মই লৰাই দিছোঁ। গেছৰ ফ্লেমটো মই কমাই ঢাকি থৈ দিছিলোঁ। আৰু এতিয়া মই এই খিদলৰ পানীখিনি, যিখিনি মই চেকি লৈছিলোঁ, মই দি দিছোঁ আৰু অলপ সিজিবলৈ দিম। গেছৰ ফ্লেমটো মই মিডিয়ামে ৰাখিম আৰু অলপমান ঢাকি দিছোঁ মই। এতিয়া উতলিছে, এতিয়া মই অলপমান ছ'ডা খাৰ দি দিছোঁ আৰু আপোনালোকে কলখাৰো ব্যৱহাৰ কৰিব পাৰিব। মই ছ'ডা খাৰেই দিছোঁ আৰু আমাৰ এই খাৰৰ ৰেচিপি হয়, সেইকাৰণে খাৰটোতো দিবই লাগিব। আৰু এতিয়া মই কেঁচা জলকীয়া এটা দি লৈছোঁ। মই জলকীয়া কমকৈ খাওঁ কাৰণে মই এটাই দিছোঁ। আপোনালোকে যদি বেছিকৈ খায় বা যোনে যিমান খায় সেইটো হিচাপতে দি দিব। এতিয়া মই আদা দি দিলোঁ, আদাখিনি মই পিহি লৈছিলোঁ। এতিয়া মই তাৰপিছত পানী দি দিছোঁ অলপমান। এতিয়া অলপ সময় লৰাই মই ঢাকনিটো মাৰি থৈ দিম, সিজিবলৈ দিম। এতিয়া সিজিছে, আলুবোৰ অলপমান ভাঙি দিছোঁ মই, অলপ লৰাই দিব এনেকৈ। পানীখিনি অলপ শুকুৱাবলৈ লাগিব। অলপ লৰাই দিয়াৰ পিছত এতিয়া মই এইখিনি হ'ব আৰু মই অলপমান কেঁচা সৰিয়হ তেল দি দিছোঁ। আপোনালোকে যেতিয়া খাৰ বনায়, খাৰটো হোৱাৰ আগে আগে, গেছটো অফ কৰাৰ আগে আগে অলপমান কেঁচা সৰিয়হ তেল দি দিব। গোন্ধটো খুব ধুনীয়া ওলায় আৰু খাবলৈও খুব ভাল লাগে, সেইকাৰণে মই দি দিছোঁ। এতিয়াও হোৱা নাই, হ'ব আৰু মই অলপ ঢাকি দিছোঁ পানীটো যাতে কমি যায়। এতিয়া হৈছেগৈ আমাৰ, ফাইনেলি হৈ গ'ল। কাষতে চামুচটো আছে যিহেতু অলপমানতো টেষ্ট কৰিবই লাগিব, কাৰণ আপোনালোকক ক'ব লাগিব কেনেকুৱা হৈছে। মই টেষ্ট কৰিলোঁ, খাবলৈ খুব ভাল লাগিছে। বন্ধাকবি খাৰৰ সৈতে খিদলৰ জুতি আপোনালোকে এবাৰ হ'লেও খাই চাব।
একেবাৰে ইউনিক ৰেচিপি হয় আৰু বড়ো জনগোষ্ঠী বা ট্ৰাইবেল জনগোষ্ঠীৰ লোকসকলে এনেকুৱা ধৰণৰ ৰেচিপিবোৰ খায়, এনেকুৱা ধৰণৰ খাদ্যবোৰ খাই ভাল পায় তেওঁলোকে আৰু সঁচাকৈ খাবলৈ ভাল হয়। আৰু এনেকুৱা ধৰণৰ থলুৱা খাদ্যবোৰ মই মোৰ চেনেলত আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি থাকিম, আপোনালোকে চাই থাকিব। আজিৰ ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে মোক জনাব কমেণ্ট কৰি। আৰু যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব, যাতে আপোনালোকে আগন্তুক ভিডিঅ'বোৰ চাই থাকিব পাৰে। ধন্যবাদ, টেক কেয়াৰ, বাই বাই।